অখিল গগৈৰ আবুল তাবুল বকা এনেই হুলস্থুল কৰা ইছ্যু নোহোৱা ইছ্যুত যেনেকৈ এটা সময়ত কা আন্দোলন হওঁতে তেখেতে কৈছিলে 1 কোটি বাংলাদেশী বাংলাদেশৰ পৰা ট্ৰাকে হাজাৰ হাজাৰ ট্ৰাক ৰেডি কৰি থৈছে কা বলবৎ হোৱাৰ লগে লগে গোটেই ট্ৰাকত হাজাৰ হাজাৰ ট্ৰাকত বাংলাদেশী লৈ আহি আমাৰ ঘৰৰ মাটিবোৰত আমাৰ ভেটিবোৰত আমাৰ গাঁওবোৰত সংস্থাপন কৰিব বুলি যিটো যেনেকৈ মিছা কথা আবুল তাবুল বকিছিলে এতিয়াও মিছা কথা কৈ আছে ইয়াত দীৰ্ঘদিনীয়া ধেমাজি জিলাৰ 50%তকৈও অধিক যিখিনি অজনজাতি লোক আছে এখেতসকলৰ আমাৰ খিলঞ্জীয়া আহোম খিলঞ্জীয়া চুতীয়া ভূঞা কোচ মানুহ আমাৰ সকলোৰে যিখিনি খিলঞ্জীয়া মানুহ এখেতসকলৰ আশা আছিলে ইয়াত ধেমাজিত 2টা সমষ্টি আছিল আগতে 3টা যদি হয় 2টা জনজাতিৰ কাৰণে থাকক কিন্তু এটা সংৰক্ষণমুক্ত হওক সংৰক্ষণমুক্ত মানে কি এইটো জনজাতিৰো হয় চবেই খেলিব পাৰিব সংৰক্ষণমুক্ত হ'লে ভাল হয় বুলি যিটো আশা আছিলে এই আশা এই চৰকাৰে এইটো ডিলিমিশ্যন কমিশ্যনক জনাইছে ডিলিমিশ্যন কমিশ্যনে সেইমতে এইটো আপোনাৰ ড্ৰাফ্টটো ওলাই দিছে ইয়াত দেখোন ফটকা ফুটাইছে সকলো ৰাইজে খিলঞ্জীয়া ৰাইজে ফটকা ফুটাইছে ক'তনো বঙালী ইয়াত ফটকা ফুটাইছে ইয়াতো খিলঞ্জীয়া মানুহে ফটকা ফুটাইছে টাইম ছাত্ৰ সন্থাই চৰকাৰক ধন্যবাদ দিছে মুখ্যমন্ত্ৰীক ধন্যবাদ দিছে চৰকাৰেতো কৰা নাই মই জনামতে কৰিছেতো চৰকাৰে পৰামৰ্শ দিছে কিন্তু কৰিছেতো ইলেকশ্যন কমিশ্যনে ডিলিমিশ্যন কমিশ্যনে কৰিছে ডিলিমিশ্যন কমিশ্যনটো আৰু একেবাৰে এনেকৈ কিবা বাংলাদেশীক গোটাই দিয়া হিন্দু বেংগলীক গোটাই দিয়া এনেকুৱা পৰিকল্পনাটো ডিলিমিশ্যন কমিশ্যন দিল্লীৰ পৰা বহিটো এইবোৰ নকৰে মই ভাবোঁ যে এইকাৰণে অখিল গগৈয়ে যেনেকৈ সেই সময়ত কা আন্দোলনৰ সময়ত 1 কোটিতকৈ অধিক বাংলাদেশী ট্ৰাকে ট্ৰেইনে আনি আমাৰ ঘৰৰ চোতালে বহাব বুলি যেনেকৈ মিছা কথা কৈছিলে এতিয়াও মিছা কথা কৈ আছে উজনি অসমত লখিমপুৰত চিট বাঢ়িছে ধেমাজিত চিট বাঢ়িছে মই ভাবোঁ যে ইয়াত থকা খিলঞ্জীয়া ৰাইজ সুৰক্ষিত অনুভৱ কৰিছে আৰু খিলঞ্জীয়া ৰাইজৰ আজি স্বাধীনতাৰ পাছত যিটো ইয়াত যিখিনি খিলঞ্জীয়া আমাৰ অজনজাতি লোক আছিলে এখেতসকলৰ আশা আকাংক্ষা এটা পূৰণ হৈছে আৰু জনজাতীয় আমিও আমাৰ আপত্তি নাই কিয়নো আমাৰ 2টা সংৰক্ষণ আছিলে 2টা সংৰক্ষণ আছেই জোনাই আৰু ধেমাজি এটা নতুন যোনটো সংৰক্ষণমুক্ত সমষ্টি হৈছে তাত মই মিচিঙো খেলিব পাৰিব দেউৰীও খেলিব পাৰিব তাত চবেই খেলিব পাৰিব জনজাতিও খেলিব পাৰিব সেইটো সংৰক্ষণমুক্ত মানে কি জেনেৰেল সমষ্টি নহয় সেইটো চবৰ কাৰণে সমষ্টি তাত সেইকাৰণে মই ভাবোঁ যে সকলোৱে আমি এটা কনচেনচাছত আমি বুজা পৰাৰ মাজত সকলোৱে আমাৰ ভাৰতীয় নাগৰিক খিলঞ্জীয়া মানুহে সুবিধা পোৱাকৈ এইটো কাম কৰি লৈছোঁ মই ভাবোঁ যে অখিল গগৈয়ে কোৱা কথাটো মিছা আৰু আমাৰ ইয়াততো মই যিটো খচৰা প্ৰকাশ হৈছে ডিমৌ জিপিটো আপোনাৰ জোনাই মহকুমাটো গোটাকৈ বুলি দেখাইছে ডিমৌ জিপি গোটা দেখাইছে চিমেণ্টমুখ জিপি গোটাকৈ দেখাইছে উজনি জিপি কোলাজান জিপি অকাজান জিপি গোটাকৈ দেখাইছে মধ্য জিপি নামনি জিপি গোটাকৈ দেখাইছে পাৰ্ট শব্দটো লিখিছে আপোনাৰ মুক্তিয়াৰ জিপিটোক লৈ এইটো ঠিকেই লিখিছে পাৰ্ট যিখিনি অজনজাতীয় বেল্ট আছিলে সেইটো তাত সংৰক্ষণমুক্ত কৰাৰ কাৰণে পাৰ্চেণ্টেজটো বঢ়াব লাগিব সেইকাৰণে অজনজাতীয় এলেকাত গৈছে জনজাতীয়টো জোনাইত থাকি গৈছে আৰু মই যোৱাকালি মুক্তিয়াৰৰ মানুহখিনিৰ লগত পাতিছোঁ সিহঁতে সন্তুষ্ট বৰঞ্চ বহুতে দুখ প্ৰকাশ কৰিছে আমি জোনাইৰ মানুহ জোনাইত থাকিব পাৰিলে ভাল আছিলে বুলি চবেই দুখ প্ৰকাশ কৰিছে এতিয়া মোৰো মই এতিয়া জোনাই সমষ্টিৰ MLA কিন্তু এতিয়া নতুন সমষ্টিত চাবলৈ গ'লে মইতো চিচি বগা সমষ্টিৰ মানুহ হ'লোঁ মোৰ ঘৰটো চিলাপথাৰ টাউনটো যিহেতু চিচি বগাত পৰিলে মোৰো দুখ লাগিছে অৰিজিনেল কিন্তু আৰু সময়ৰ পৰিৱৰ্তন সেইকাৰণে সময়ত কি হ'ব দেখা যাব কিন্তু কথা হ'ল কি মই ভাবোঁ যে ইয়াত যেনেকৈ জিপি ঢেৰ ভাঙিছে বুলি মই ভবা নাই ইয়াতো আপোনালোকে যদি ভালকৈ চায় ড্ৰাফ্টটোত অকল মুক্তিয়াৰটোক পাৰ্ট বুলি লিখা আছে বাকীখিনিতো চব গোটাকৈ লিখা আছে অনাগত দিনত কোনটো সমষ্টিত খেলিম সেইটো পাৰ্টীয়ে ডিচাইড কৰিব মই পাৰ্টী এটা ছিষ্টেমত আছোঁ আমাৰ ইয়াত থকা জাতীয় সংগঠন আছে পাৰ্টী আছে পাৰ্টীয়ে য'ত যেনেকৈ দায়িত্ব দিয়ে ভাল কাম কৰিলে দায়িত্ব দিব আকৌ কি ঠিকনা পাৰ্টী অহাবাৰ টিকেট নিদিবও পাৰে বেয়া কাম কৰিলে টিকেট যদি দিয়ে ভাল কাম কৰিলে টিকেট আকৌ দিব আকৌ ক'ব চিচি বগাটো খেল বুলি ক'ব পাৰে জোনাইটো খেল বুলি ক'ব পাৰে য'ত দায়িত্ব দিয়ে তাতে খেলিম